সুপ্ৰভাত জনাই আজি জোনালী ভূঞা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। আজি মই আহিছোঁ নাজিৰালৈ অগ্নিনাভ শিৱ মন্দিৰলৈ। এয়া আহি আমি এতিয়া বৰ্তমান লখিমপুৰ জিলাত অৱস্থিত পদুমণি আইথানত বোলো অকণমান সেৱা কৰি যাওঁ। যিহেতু মানে পদুমণি আইথান পাই যাওঁ, এই আইথান ভাগ মানে দেৰি যাব নাপায়, মানে তাত নামি হ'লেও সেৱা এটা কৰি থৈ যাব লাগে। সেইকাৰণে আমিও নামিলোঁ, নামি আৰু ধুনীয়াকৈ সেৱা এভাগ ল'লোঁ। আৰু আমি ৰাতিপুৱা বহুত সোনকালে আহিছোঁ যিহেতু, সেইকাৰণে মানে আইথান খোলা হোৱাই নাই। আমি বাহিৰতে সেৱা কৰি আমাৰ নিজৰ গন্তব্যস্থানলৈ গতি কৰিলোঁ। এয়া আমি আহি ফাইনেলি আমি বগীবিল দলঙৰ ওপৰত। কিমান যে ধুনীয়া, কিমান যে নান্দনিক পৰিৱেশ, আপোনাৰ দেখিলেই মন গা জোৰ পেলাই দিব। বেছিকৈ কেতিয়া ভাল লাগে জানেনে? যেতিয়া সন্ধিয়া হ'ব টাইমত আবেলি, তেতিয়া খুব বেছি ভাল লাগে। বহুত ধুনীয়া পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ ওপৰত যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়েদি বতাহ মাৰে খুব বেছি ভাল লাগে। এয়া দেখিছেনে, আমি আহি আজি অগ্নিনাভ শিৱ মন্দিৰ পাই গ'লোহি। বহুত সপোন আছিলে, এটা আশা আছিলে অগ্নিনাভ নাজিৰালৈ আহিবলৈ মন্দিৰলৈ। সেয়েহে আজি ফাইনেলি অগ্নিনাভ শিৱ মন্দিৰ আহি পাই গ'লোহি। এয়া দেখিছেনে, ইমান মানুহ ভিৰ, ইমানেই ভিৰ কি ক'ম আৰু আপোনালোকক। সকলোৱে ভিডিঅ' বনোৱাত ব্যস্ত যিহেতু। এয়া দেখিছেনে, এয়া হৈছে ৰাজহুৱা চাকিগছি। ইয়াত আপোনাৰ এনেকুৱা ছিষ্টেম, ইয়াত সৰু মানে চাকি দিয়া নহয়। আমি যে বেলেগ নামঘৰত বা মন্দিৰত যে আমি চাকি দিওঁ, সৰু মাটি চাকি, ইয়াত তেনেকুৱা ছিষ্টেম নহয়। মানে ইয়াত মাটি চাকি দিব নিদিয়ে। সেইকাৰণে ইয়াৰ ৰাজহুৱা চাকিগছি দেখিছে যে, তাতে মানে আপোনালোকে তেল দিব লাগিব। আপোনালোকে বোলে মই 2গছি চাকি আগবঢ়াইছোঁ বা মই 3গছি চাকি আগবঢ়াইছোঁ, সেইটো আপোনাৰ মনৰ কথা। আপুনি কেইগছি চাকি আগবঢ়াইছে তাৰ অনুপাতে আপুনি বোলে মই 2গছি আগবঢ়াইছোঁ, আপুনি তেতিয়া দুবাৰ তেল ঢালিব। তাৰপিছত আকৌ বোলে মই 3গছি চাকি আগবঢ়াইছোঁ, তেতিয়া আপোনালোকে এবাৰকৈ 3বাৰ আপোনালোকে তেল ঢালিব লাগিব। ইয়াত যিহেতু চাকি লোৱা নহয়, ইয়াত তেনেকুৱাই নিয়ম। আমিও নিজৰ মনৰ আশাৰ পূৰণ কৰিবলৈ চাকিত তেল ঢালিলোঁ। এয়া বেলেগ মানুহ উঠি গৈছে দেই, কেমেৰালৈ চাইছেও। একো নাই, উঠি যাওক নহয় জানো। সাঁচি ৰাখিছোঁ ক'ৰ মানুহ, ক'ৰ ভক্ত যিহেতু চিনি নাপাওঁ। বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিছে বাবাৰ আশীষ বিচাৰি। সেইকাৰণে ময়ো অকণমান সাঁচি ৰাখিবলৈ চেষ্টাহে কৰিছোঁ। এয়া দেখিছেনে, মানুহ লাইন পাতি গৈছে বাবাৰ চাকিগছি, ৰাজহুৱা চাকিগছিত তেল দিবলৈ। সকলো হেতা ওপৰা লাগিছে, মই ফাৰ্ষ্ট দিওঁ, মই কেনেকৈ দিওঁ। কিন্তু এনেকুৱা নহয় যে ভগৱানৰ ওচৰলৈ আহিছোঁ যেতিয়া অকণমানতো টাইম দিবই লাগিব নহয় জানো। আৰু ইমান দূৰৰ পৰা আহিছোঁ, আমি লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰৰ পৰা নাজিৰালৈ বহুতেই দূৰ হয়, আহোঁতে আমাৰ 6 ঘণ্টা লাগিছে, যাওঁতেও আমাৰ 6 ঘণ্টাই লাগিব। বাবাৰ আশীষ বিচাৰি আহিছোঁ যেতিয়া আমি এইকণ কষ্ট কৰিবই লাগিব। তেলৰ বটলটো, এয়া ময়ো তেলৰ বটলটো খুলিব পৰা নাছিলোঁ, অকণমান টান হৈছিলে। আৰু ময়ো তেলৰ বটলটো খুলি নিজৰ মনৰ আশাৰ পূৰণ হ'বৰ কাৰণে এয়া বাবাৰ নামত চাকি আগবঢ়ালোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে আজি মনটো। বহুত বেছি ফূৰ্তিও লাগিছে যিহেতু এটা সপোন পূৰণ হৈছে। ভবা নাছিলোঁ যে জীৱনত কেতিয়াবা এইভাগ মন্দিৰলৈ আহিবলৈ পাম বুলি, কিন্তু আজি সঁচাকৈয়ে কৈছোঁ, বহুত বেছি সপোন মানে পূৰণ হৈছে, ক'বলৈ ভাষা নাই। এয়া দেখিছেনে, এয়া হৈছে আমাৰ মায়েও ভগৱানৰ বাবাৰ আশীষ বিচাৰি চাকিত তেল দিলে। আৰু আনফালে এয়া দেখিছেনে, শৰাই মানে ইয়াত এনেকুৱা ধৰণৰ, মানে আপোনালোকে যদি আহিছে নিশ্চয় গম পাবই।
ইয়াত মানে আপোনালোকে যদি শৰাই এখন আগবঢ়াইছে তেতিয়াহ'লে মানে ইয়াত শৰাই বস্তু লোৱা নহয়। আপোনালোকে শৰাই মূল্যটো দিব লাগিব। শৰাই মূল্যটো হৈছে 500 টকা। 500 টকাৰ ওপৰত আপোনালোকে যিমান দিয়ে সেইটো আপোনালোকৰ কথা, কিন্তু শৰাইখনৰ মূল্য 500 টকা, সেইটো আপোনালোকে দিব লাগিব। আৰু যদিহে শৰাই আগবঢ়োৱা নাই, বোলে মই তেল বন্তিহে আগবঢ়াইছোঁ, তেতিয়াহ'লে আপোনালোকে ৰাজহুৱা চাকি বন্তিত তেল দিব লাগিব। এয়া শাৰী পাতি পাতি ভিৰৰ মাজত মই অকণমান লিংগত পানী ঢালিলোঁ। ইয়াৰ ছিষ্টেমবোৰ বেলেগ আকৌ দেই, ডাইৰেক্ট লিংগত পানী ঢালিব নিদিয়ে। মানে এটা পাত্ৰ আছে, পাত্ৰটোত পানী ঢালি দিলে লিংগত পৰি যায়গৈ। সঁচাকৈ খুব বেছি ভাল লাগিছে আজি। এয়া চাওকচোন, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। বহুত কষ্ট কৰি ৰাতিপুৱাই পাইছেহি। আমি এতিয়া সময় 9টা বাজিছে, আমিও লখিমপুৰৰ পৰা আহি ইয়াত পাইছোঁহি। বহুত দূৰ দূৰণিৰ পৰা তেজপুৰ, বৰপেটা, গুৱাহাটী, শদিয়া, মানে কি ক'ম আৰু, বহুত মানুহ লগ পাইছোঁ। সকলো আহি মনৰ আশাৰ পূৰণ কৰিবলৈ আহিছে। এয়া দেখিছেনে, CCTVত ওলাই আছে। আনফালে ইয়াত ভিডিঅ' বনাব নিদিয়ে, মানে মেইন মণ্ডপৰ মানে মন্দিৰৰ ভিতৰত ভিডিঅ' বনাব দিয়া নহয়, বাহিৰৰ প্ৰাংগণত দিয়া হয়। সেইকাৰণে বাহিৰৰ প্ৰাংগণতে মই ভিডিঅ'টো আবদ্ধ কৰি ৰাখিছোঁ। লাষ্টত অগ্নিনাভ মন্দিৰলৈ আহোঁতে ফটো মৰা কপিও আপোনালোকৰ মাজত সাঁচি ৰাখিলোঁ। খুব বেছি ভাল লাগিছে, ইমানেই ভাল লাগিছে কি ক'ম আৰু। বিশেষকৈ বাবাগৰাকীৰ হাতটো চুবলৈ পাই যে মই বহুত বেছি ভাল পাইছোঁ। ভবা নাছিলোঁ যে বাবাৰ হাতত মই স্পৰ্শ কৰিবলৈ পাম বুলি, কিন্তু ফাইনেলি মই বাবাৰ হাতখন চুই পালোঁ দেই। বাই বাই।